Welcome to our channel Right to Education. ছাত্র-ছাত্ৰীসকল 2025 বৰ্ষত মেট্ৰিক পাছ কৰা একেবাৰে সহজ কিন্তু কেনেকৈ হেয়া সম্ভৱ যদি তুমি জানিব বিচাৰা তেন্তে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চোৱা এই ভিডিওটোত বহুত ইম্পৰ্টেন্ট কথা তোমালোকে শিকিব পাৰিবা যি কথা জানিলে তুমি 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত অতি সহজে পাছ কৰিব পাৰিবা ভিডিওটো সম্পূৰ্ণভাৱে চাবা আৰু আমাৰ চেনেলটো নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰি লবা তোমালোকে জানা যে তোমালোকৰ পৰীক্ষাত দুটা টাইপছত কোৱেশ্চন আহিব এমসিকিউ আৰু থিওৰি অৰ্থাৎ লং ডেসক্ৰিপটিভ কোৱেশ্চন আৰু তোমালোকে দুয়োটাই পাস কৰিব লাগিব যদি তুমি দুয়োটাতে পাস কৰা তেনেহলে তুমি পাস বুলি ধৰা হ'ব অন্যথা ফেল বুলি গণ্য কৰা হ'ব তো প্ৰথমটো কথা তুমি এমসিকিউত কেনেদৰে পাস কৰিবা যদি তুমি 45টা এমসিকিউৰ ভিতৰত 10টাৰ এনসাৰ হে জানা বাকি 35টাৰ এনসাৰ তুমি নাজানা তেনে ক্ষেত্ৰত তুমি এমসিকিউ তুক্কা লগাই আহিব লাগিব কিন্তু ইয়াত কথাটো হল তুক্কা লগাই কেনেকৈ তাৰ কাৰণে নেক্সট এটা ভিডিও লৈ আহিম তোমালোকে চাই লবা এমসিকিউত কোনো নেগেটিভ মাৰ্ক নাই অৰ্থাৎ তুমি নাজানা উত্তৰ কৰিলেও কোনো লোকসান নাই তোমাৰ তো তুমি গোটেইখিনি এনসাৰ কৰি আহিবা আৰু জাস্ট 13 পালে পাস এমসিকিউত 45 নম্বৰৰ ভিতৰত এতিয়া আহিছো থিওৰি কোৱেশ্চন সমূহলৈ মেথছক বাদ দি বাকি যিবোৰ সাবজেক্ট আছে তোমালোকৰ সেইখিনি তোমালোকে কি কৰিবা যদি তোমালোকে 4টা বা 5টা কোৱেশ্চন বা তাৰো বেছি নজনা কোৱেশ্চন আছে তথাপি তোমালোকে লিখি আহিবা এইখিনিতো জানিবা যে কোনটো লেসনৰ পৰা দিছে বা তাত কি সাবজেক্ট মেটাৰ আছে বা তোমাৰ থিমটো কি তো তুমি সেই লেসনটোৰ পৰা যদি সেই কোৱেশ্চনটো বাদ দি বেলেগ কোৱেশ্চন পঢ়ি গৈছা তো সেইটোৰ আলম লৈ তোমালোকে দিয়া কোৱেশ্চনটোৰ লগত মিলাই এনসাৰটো লিখি আহিবা কাৰণ তাতে তোমাৰ আধা 1 নম্বৰ বা 2 মাৰ্ক দিবই কোনো এটা কোৱেশ্চন কিন্তু তোমালোকে এৰি নাহিবা এনেকৈ থিওৰি পেপাৰটো যদি তোমালোকে 13 পোৱা তেনেহলে পাস বুলি ধৰা হ'ব আৰু তোমালোকৰ এক্সট্ৰা ইন্টাৰনেল মাৰ্কটো আছে তো তোমালোকে জেনেদৰে কৈছো পৰীক্ষা যোৱাৰ আগতে এইবোৰ কথা মনত পেলাই যাবা আৰু টেনচন নলবা এইবাৰ পৰীক্ষা সহজ আহিব বুলি সিএম ছাৰে নিজে কৈছে সো পেনিক নহয় ভালদৰে পঢ়ি থাকা আৰু হেখত আমাৰ চেনেলৰ তৰফৰ পৰা তোমালোকক আটাইকে মেট্ৰিক পৰীক্ষাৰ শুভেচ্ছা থাকিল ভালদৰে পৰীক্ষা দিবা আটাইয়ে